আজিৰ পৰা প্ৰায় 450 কৰোৰ বছৰ আগৰ কথা তেতিয়া আমাৰ পৃথিৱীখন জাস্ট নতুনকৈ ফৰ্ম হোৱা ষ্টাৰ্ট হৈছিল আৰু তেতিয়াৰ পৰা লৈ পেলাই এতিয়ালৈকে পৃথিৱীৰ এই গোটেই ইতিহাসটোক আমি বেলেগ বেলেগ টাইম পিৰিয়ডত ডিভাইড কৰিব পাৰো আৰু এই টাইম পিৰিয়ডে বহুত কিছুমান ঘটনা হৈ গৈছিল আৰু সেই সকলোবোৰ কথা আজি আমি জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত চাওক যেতিয়া পৃথিৱীখন নতুনকৈ ফৰ্ম হৈছিল ন তেতিয়া সেই টাইম পিৰিয়ডক কোৱা হৈছিল হেডিয়ান ইয়ন আৰু সেই সময়খিনিত কি হৈছিল পৃথিৱীখন নতুনকৈ হৈছিল তাৰ যোনটো সাৰফেসৰ টেম্পাৰেচাৰ সেইটো বহুত বেছি বাঢ়ি গৈছিল ডাঙৰ শিলৰ টুকুৰা যাক এষ্ট্ৰইড বুলি কোৱা হয় সিহঁতে আহি পেলাই পৃথিৱীখনক খুন্দা মাৰিছিল আৰু তাৰ কাৰণে তলৰ পৰা যোনটো হিট ওলাইছিল সেইটোৱে টেম্পাৰেচাৰটো বহুত বেছি বঢ়াই দিছিল তাৰ লগতে যিমানবোৰ জ্বালামুখী আছিল সেইবোৰ ফটা ষ্টাৰ্ট হৈ গৈছিল তাৰ পৰা লাভা ওলাইছিল লাভাবোৰে টেম্পাৰেচাৰটো আৰু বেছি বঢ়াই দিছিল তাৰ পিছত বহু বছৰ পিছত গৈ আমাৰ চন্দ্ৰটোৰ সৃষ্টি হল আৰু তাৰে বহু বছৰ পিছত গৈ পৃথিৱীৰ যোনটো বাহিৰৰ লেয়াৰ যাক আমি ক্ৰাষ্ট বুলি কওঁ সেইটো ফৰ্ম হোৱা ষ্টাৰ্ট হল আৰু এই সব হোৱাৰ পিছত এই টাইম পিৰিয়ডটো শেষ হৈ গল আৰু এটা নতুন টাইম পিৰিয়ড ষ্টাৰ্ট হৈ গল তাক কোৱা হয় আৰ্কিয়ান ইয়ন এতিয়া এই সময়খিনিত কি হল যোনবোৰ সৰু সুৰা মাটিৰ টুকুৰা সেইবোৰ জইন হোৱা ষ্টাৰ্ট হৈ গল একলগ হোৱা ষ্টাৰ্ট হৈ গল আজি আমি যাক কণ্টিনেন্টছ বুলি কওঁ তো সেইবোৰ হোৱা ষ্টাৰ্ট হৈছিল সেই আৰ্কিয়ান ইয়ন নামৰ টাইম পিৰিয়ডটোত তাৰ পিছত সেই সময়ৰ যোনটো এটমস্ফিয়াৰ আছিল যোনটো বায়ুমণ্ডল তাত কাৰ্বন ডাই অক্সাইড আৰু মিথেন এনেকুৱা ধৰণৰ হাৰ্মফুল কিছুমান গেছ আছিল আৰু অক্সিজেনৰ যোনটো লেভেল সেইটো বহুতেই বেছি কম আছিল আজিৰ পৰা প্ৰায় 3.5 বিলিয়ন বছৰ আগত আমাৰ পৃথিৱীত প্ৰথমবাৰৰ কাৰণে লাইফৰ সৃষ্টি হয় আৰু সেইটো এটা বহুতেই সিম্পল লাইফ ফৰ্ম আছিল এটা মানে বেক্টেৰিয়া ধৰণৰ বস্তু সিহঁতক কোৱা হয় এনএৰবিক বেক্টেৰিয়া মানে সিহঁতে অক্সিজেন নোহোৱাকৈ সাৰ্ভাইভ কৰিব পাৰিছিল আৰু এই সব হৈ পেলাই এই টাইম পিৰিয়ডটো শেষ হৈ গল আৰু এটা নতুন টাইম পিৰিয়ডৰ ষ্টাৰ্ট হৈ গল যাক কোৱা হয় প্ৰটেৰোজোইক ইয়ন এই সময়খিনিত কি হল প্ৰথমবাৰৰ কাৰণে সাগৰত কিছুমান সেউজীয়া বস্তু জন্ম ল'ব ধৰিলে যাক সাইনোবেক্টেৰিয়া বুলি কোৱা হয় এতিয়া ইহঁতে কি কৰিব পাৰিছিল সূৰ্যৰ পোহৰ আৰু পানী ইউজ কৰি পেলাই নিজৰ খাদ্যটো তৈয়াৰ কৰিব পাৰিছিল যাক আমি প্ৰচেছটো ফটোচিনথেসিস বুলি কওঁ আৰু এই প্ৰচেছটো কৰাওঁতে সিহঁতে অক্সিজেন ৰিলিজ কৰিছিল পানীত আৰু অক্সিজেনৰ মাত্ৰা সিহঁতে ইমানে বেছি বঢ়াই দিছিল পানীত যে যিমানবোৰ এক্সেছ অক্সিজেন আছিল সেইবোৰ সব এটমস্ফিয়াৰত গৈ পেলাই মিক্স হৈ গল আৰু এটমস্ফিয়াৰত অক্সিজেনৰ লেভেলটো বঢ়াই গৈ থাকিল আৰু তাৰ কাৰণে যেতিয়া অক্সিজেন নাছিল আগতে তেতিয়া লাইফ ফৰ্মটো বহুতেই সিম্পল আছিল মাত্ৰ এটা সেলেৰে বনোৱা আছিল তো যেতিয়া অক্সিজেনৰ মাত্ৰাটো বাঢ়ি গৈ থাকিল তেতিয়া কমপ্লেক্স অৰ্গেনিজমছ কিছুমানৰ জন্ম হোৱা ষ্টাৰ্ট হৈ গল যেনেকুৱাকে এক্সাম্পল দিলে কিছুমান এডিয়াকেৰা ফনা বুলি কয় সিহঁতক মানে এনেকুৱা ধৰণৰ কিছুমান জীৱ জন্তু যাৰ গোটেই বডিটো সফ্ট হয় সফ্ট বডিড অৰ্গেনিজমছ বুলি কয় সিহঁতক তো সেইবোৰ জীৱ জন্তুৰ সৃষ্টি হোৱা ষ্টাৰ্ট হৈ গল সেই টাইম পিৰিয়ডটোত তাৰপিছত লাষ্টত গৈ বহু বছৰ পিছত সেই টাইম পিৰিয়ডটোতে আইচ এজ ষ্টাৰ্ট হৈ গল মানে পৃথিৱীৰ টেম্পাৰেচাৰটো লাহে ঠাণ্ডা হৈ গৈ থাকিল কমি গৈ থাকিল আৰু প্ৰায় ভাগ এৰিয়া বৰফেৰে কাভাৰ হৈ গল আজিৰ পৰা বহুত বছৰ আগত হৈছিল আমাৰ পৃথিৱীত আইচ এজ তাৰপিছত এই সব হোৱাৰ পিছত এই টাইম পিৰিয়ডটো শেষ হৈ গল আৰু এটা নতুন টাইম পিৰিয়ডৰ ষ্টাৰ্ট হৈ গল যাক কোৱা হয় ফেনৰোজোইক ইয়ন এবাৰ ফেনৰোজোইক ইয়নটোক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো ফাৰ্ষ্টটো হৈছে পেলিওজোইক এৰা মানে এইখিনি সময়ত কি হৈছিল কেম্ব্ৰিয়ান এক্সপ্লোজন হৈ গৈছিল মানে জীৱ জন্তু যিমানবোৰ সেই সময়ত পৃথিৱীত আছিল এভেইলেবল আছিল সিহঁতে নিজৰ বেলেগ প্ৰজাতিক জন্ম দিয়া ষ্টাৰ্ট কৰি দিলে একদম তৎক্ষণাত পুৰা ৰেপিডলি আৰু তাৰ কাৰণে কি হল যোনটো পপুলেশ্যন সেইটো বহুত বেছি বাঢ়ি গল ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছিল সাগৰত তো সাগৰত জীৱ জন্তুৰ যিমান পপুলেশ্যন আছিল সেইটো বহুত বাঢ়ি গল কিছুমান এক্সাম্পল দিলে ট্ৰাইলোবাইটছ ব্ৰেকিঅপডছ তাৰপিছত কিছুমান শামুকৰ নিচিনা বস্তু স্নেলছ ক্লেমছ মিউচেলছ এনেকুৱা ধৰণৰ জীৱ জন্তু জন্ম লোৱা ষ্টাৰ্ট কৰি দিলে তাৰে পিছত মানে লাষ্টত গৈ প্ৰথমবাৰৰ কাৰণে এলগি নামৰ কিছুমান বস্তুৱে কি কৰিলে জেকা ঠাইত জন্ম লোৱা ষ্টাৰ্ট কৰি দিলে মানে সিহঁতে প্ৰথম এনেকুৱা বস্তু আছিল যি সাগৰটো বাদ দি পেলাই মাটিত জন্ম লোৱা ষ্টাৰ্ট কৰি দিলে আৰু সিহঁতে তেনেকৈ নিজকে এডাপ্ট কৰি ললে নিজকে সাৰ্ভাইভ কৰিব শিকিলে মাটিত আৰু তাৰ পৰাই লাইফৰ ষ্টাৰ্ট হৈ গল মাটিত জন্ম লোৱা আৰু প্ৰথমবাৰৰ কাৰণে কিছুমান অৰ্গেনিজমছে কি কৰিলে সাগৰটো বাদ দি পেলাই মাটিত মুভ কৰিলে কাৰণ সাগৰত অলৰেডি পপুলেশ্যন বাঢ়ি গৈছিল খোৱা লোৱাৰ কাৰণে সিহঁতৰ মাজত কাজিয়া হৈছিল থকা জাগা নাছিল তাৰপিছত যোনবোৰ চিকাৰী জীৱ জন্তু আছিল সিহঁতৰ পৰা বাচিবলৈ কিছুমান অৰ্গেনিজমছে মাটিত মুভ কৰিলে আৰু মাছৰ এটা প্ৰজাতি আছিল সিহঁত প্ৰথম এনেকুৱা অৰ্গেনিজমছ আছিল যিয়ে সাগৰটো বাদ দি পেলাই মাটিত আহিছিল আৰু তাৰ পৰাই মাটিত মানে লাইফ ইভলভ হোৱা ষ্টাৰ্ট হৈ গল আজি আমি মানুহবোৰ মাটিত থাকো নানা ধৰণৰ জীৱ জন্তু পৃথিৱী মাটিত থাকে তো তাৰ ষ্টাৰ্টিং হৈছিল সেই সময়তে যেতিয়া মানে মাছৰ প্ৰজাতিটোৱে মাটিত মুভ কৰিছিল আৰু তাতে নিজকে সাৰ্ভাইভ কৰা ষ্টাৰ্ট কৰি দিছিল আৰু এই সব হোৱাৰ পিছত এই এৰাটো শেষ হৈ গল কিন্তু শেষ হোৱাৰ পিছত মানে শেষ হোৱাৰ সময়ত কি হল এটা বহুত ডাঙৰ মাছ এক্সটিংচন হৈ গল আৰু সেই মাছ এক্সটিংচনটো কোৱা হয় পাৰ্মিয়ান ট্ৰায়াচিক এক্সটিংচন ইভেন্ট ডাঙৰ কিছুমান এষ্ট্ৰইডৰ টুকুৰা আহি পেলাই পৃথিৱীত খুন্দা মাৰি দিলে পুৰা ভলকেনোবোৰ ফাটিব ধৰিলে তাৰপিছত সেই যোনটো ধামাকা হৈছিল তাত প্ৰায় 70% জীৱ জন্তু যিয়ে মাটিত থাকিছিল
সিহঁত পুৰা শেষ হৈ গৈছিল, পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছিল। আৰু 90% জীৱ জন্তু যিয়ে পানীত থাকিছিল সিহঁত পৃথিৱীৰ পৰা সদায় কাৰণে নাইকিয়া হৈ গৈছিল। ইমান ডাঙৰ এইটো ধামাকা আছিল। তাৰপিছত এই ধামাকাটোৰ লগত এই এৰাটো কমপ্লিটলি শেষ হৈ গ'ল, এটা নতুন এৰা ষ্টাৰ্ট হৈ গ'ল, যাক কোৱা হয় মেছ'জয়িক এৰা। এতিয়া ইমান ডাঙৰ এটা ধামাকা হৈছে, তো লাইফক ৰিকভাৰ হ'বৰ কাৰণে টাইমটো লাগিব ন। যিমানবোৰ সৰু সুৰা জীৱ জন্তু লাকিলি বাচি গৈছিল এই ধামাকাটোত, সিহঁতে নিজকে ৰিকভাৰী কৰা ষ্টাৰ্ট কৰি দিলে। আৰু সেই যোনটো এৰা, তাক আমি দ্য এজ অফ ডাইন'ছৰ্ছ বুলি কওঁ। মানে এই এৰাটোক তিনিটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে ট্ৰায়াছিক পিৰিয়ড। প্ৰথমবাৰৰ কাৰণে এই টাইম পিৰিয়ডটোত ডাইন'ছৰৰ প্ৰজাতিটোৱে জন্ম ল'লে। একদম সৰু আছিল, সেইটো বহুতে সৰু প্ৰজাতি আছিল। তাৰ লগতে কিছুমান সৰু সুৰা মেমেলছেও জন্ম ল'লে। মেমেলছ মানে কি, চাৰিঠেঙীয়া কিছুমান জন্তু যাৰ গাত নোম থাকে, সিহঁতৰ জন্ম হোৱা ষ্টাৰ্ট হৈ গ'ল। তাৰ পিছত এই টাইম পিৰিয়ডটো যেতিয়া শেষ হ'ল, নেক্সট টাইম পিৰিয়ডটো আহিল, সেইটোক কোৱা হ'ব জুৰাছিক মানে টাইম পিৰিয়ড। আৰু আপোনালোকে জুৰাছিক মুভিখন চাইছে, তো তাত কি হৈছিল, ডাইন'ছৰবোৰ মানে পুৰা ৰাজত্ব কৰি আছিল, সিহঁতে নিজৰ ডমিনেন্স চলাই আছিল। ডাঙৰ ডাঙৰ কিছুমান ডাইন'ছৰ যেনেকুৱাকে এল'ছৰাছ, তাৰপিছত ব্ৰেকিঅ'ছৰাছ, ষ্টেগ'ছৰাছ, সিহঁতে মাটিত নিজৰ ডমিনেন্স চলাব ষ্টাৰ্ট কৰি দিলে। সাগৰত কিছুমান ডাঙৰ ডাঙৰ চিকাৰ কৰা কিছুমান ৰেপটাইলছে জন্ম ল'লে, যেনেকুৱাকে ইকথিঅ'ছৰাছ, মজেছৰাছ, প্লেজিঅ'ছৰাছ, ইহঁতৰ জন্ম হ'ল। তাৰপিছত আকাশত আৰ্কিঅপটেৰিক্স নামৰ এটা পুৰণি প্ৰজাতিৰ চৰাই পুৰা ৰাজত্ব কৰি আছিল। তো এনেকুৱা নানা ধৰণৰ লাইফ ইভলভ হোৱা ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত এই চব হোৱাৰ পিছত এই টাইম পিৰিয়ডটো শেষ হৈ গ'ল, এটা নতুন টাইম পিৰিয়ডো ষ্টাৰ্ট হৈ গ'ল, তাক কোৱা হয় ক্ৰিটেচিয়াছ পিৰিয়ড। এতিয়া এই টাইম পিৰিয়ডটোত কি হ'ল, মানে ক্ৰিটেচিয়াছ টাইম পিৰিয়ডটোত প্ৰথমবাৰৰ কাৰণে ফ্লাৱাৰিং প্লেণ্টছে জন্ম লোৱা ষ্টাৰ্ট কৰি দিলে। ফ্লাৱাৰিং প্লেণ্টছ কাক কয়, যাৰ তাত মানে ফল আৰু ফুল লাগে। এতিয়া সেই সময়ত লাইফটো ইমান বেছি ইভলভ হৈ আছিল, নানা ধৰণৰ প্ৰজাতিয়ে জন্ম লৈ আছিল, তো সিহঁতক খোৱা বস্তু লাগিব নে নাই। তো তাৰ কাৰণে এই যোনবোৰ গছ গছনি মানে গ্ৰ' কৰি আছিল, ইহঁত এটা বহুত ডাঙৰ চ'ৰ্চ আছিল। আৰু সেইটোৱে মেইন কাৰণ যে সেই সময়ত লাইফটো ইমান সোনকালে ইভলভ হোৱা ষ্টাৰ্ট কৰি দিছিল। আৰু এই টাইম পিৰিয়ড কি হ'ল, ডাইন'ছৰ আৰু বেলেগ বেলেগ প্ৰজাতিয়ে জন্ম লোৱা ষ্টাৰ্ট কৰি দিলে। যেনেকুৱাকে কিছুমান বহুত খাতাৰনাক ডাইন'ছৰ আছিল, যেনেকুৱাকে টিৰান'ছৰাছ এক্স, আপোনালোকে নামটো চাগে শুনিছে। তো সিহঁতৰ জন্ম হ'ল, সিহঁতে পুৰা চিকাৰ কৰিছিল। কিছুমান আছিল হাৰ্বিভৰাছ ডাইন'ছৰ, যিয়ে গছ গছনি খাইছিল, যেনেকুৱাকে ট্ৰাইচেৰটপছ, সিহঁতৰ জন্ম হ'ল। তো এনেকুৱাকৈ জন্ম হৈ 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 লাইফটো বহুত বেছি ইভলভ হোৱা ষ্টাৰ্ট কৰি দিলে। কিন্তু আনফৰ্চুনেটলি গৈ পেলাই আজিৰ পৰা প্ৰায় 66 মিলিয়ন বছৰ আগতে যেতিয়া মেছ'জয়িক এৰাটো শেষ হ'বলৈ গৈছিল, তেতিয়া আকৌ এটা বহুত ডাঙৰ ধামাকা হৈ গ'ল, বহুত ডাঙৰ এটা মাছ এক্সটিংচন। এটা বহুত ডাঙৰ শিলৰ টুকুৰা, এষ্ট্ৰইড মানে, সেইটো প্ৰায় 10 নে 15 কিলোমিটাৰ এনেকুৱা বহল হ'ব, সেইটো আহি পেলাই পৃথিৱীত খুন্দা মাৰি দিছিল। আৰু খুন্দা মাৰাৰ লগে লগে পৃথিৱীত volcanic eruptions হৈ গৈছিল, জ্বালামুখীবোৰ ফাটিব ধৰিছিল, লাভা ওলাইছিল, সাগৰত ডাঙৰ ডাঙৰ ঢৌ উঠিছিল, গোটেই আকাশখন গেছ, তাৰপিছত ধূলি ধোঁৱা এইবোৰে ভৰ্তি হৈ গৈছিল, যাৰ কাৰণে সূৰ্যৰ যোনটো পোহৰ সেইটো আহিব পৰা নাছিল পৃথিৱীলৈকে। আৰু তাৰ কাৰণে গছ গছনিয়ে মানে খাদ্যটো প্ৰডিউচ কৰিব নোৱাৰা হৈ গৈছিল, কাৰণ সিহঁতক ছানলাইট লাগিব ন, ছানলাইট নহ'লে সিহঁতে খাদ্য প্ৰডিউচ কৰিব নোৱাৰে, ফটোচিনথেচিছটো কমি গৈছিল, যাৰ ফলত অক্সিজেনৰ লেভেলটো লাহে লাহে কমি যাব ধৰিলে। আৰু যিমানবোৰ মাটিত থকা ডাঙৰ ডাঙৰ ডাইন'ছৰ আছিল, সিহঁতকতো বহুত অক্সিজেনৰ প্ৰয়োজন, তো অক্সিজেনৰ লেভেল কমা মানে সিহঁত লাহে লাহে মৰিব ষ্টাৰ্ট কৰিলে। আৰু এনেকৈয়ে এই মাছ এক্সটেনশ্যনটো কি হ'ল, মাটিত যিমান ডাঙৰ ডাঙৰ ডাইন'ছৰ আছিল সিহঁত সদায়ৰ কাৰণে পৃথিৱীৰ পৰা বিলুপ্ত হৈ গ'ল। কিন্তু এই মাছ এক্সটেনশ্যনত মই অলৰেডি ক'লো যে কিছুমান মেমেলছো জন্ম পাইছিল সেই টাইম পিৰিয়ডত, সৰু সুৰা মেমেলছ। সিহঁতে কি কৰিছিল, নিজকে বচাবৰ কাৰণে গাঁত খান্দি পেলাই তলত সোমাই গৈছিল, কিছুমানে সাগৰৰ তলত গৈ পেলাই লুকাইছিল। আৰু কিছুমান যোনবোৰ উৰিব পৰা ডাইন'ছৰ আছিল সিহঁত চাইজত সৰু আছিল, তো সিহঁত লাকিলি এই মাছ এক্সটেনশ্যনটোৰ পৰা কিবা কৰি বাচি গৈছিল। আৰু সিহঁতক লৈ পেলাই এটা নতুন এৰা ষ্টাৰ্ট হ'বলৈ গৈ আছিল। এই মাছ এক্সটেনশ্যনটো হোৱাৰ লগে লগে মেছ'জয়িক এৰাটো শেষ হৈ গ'ল আৰু এটা নতুন এৰা ষ্টাৰ্ট হৈ গ'ল, যাক কোৱা হয় চেন'জয়িক এৰা। এই এৰাটো কোৱা হয় দ্য এজ অফ মেমেলছ। মানে যিমানবোৰ সৰু সুৰা জীৱ জন্তু আছিল সিহঁতে গাঁতৰ পৰা ওলাই আহিল, সাগৰৰ তলৰ পৰা ওলাই আহিল, সিহঁতে দেখিলে যে পৃথিৱীতটো গোটেই জেগা খালী হৈ গৈছে, ডাঙৰ ডাঙৰ জংঘলবোৰ এতিয়া কোনো নাই তাত থাকিবলৈ, ডাইন'ছৰছবোৰ মৰি গ'ল য'ত সিহঁতে আগতে তাত থাকিছিল। তো এইটো এটা বহুত ডাঙৰ চান্স আছিল এই সৰু সুৰা মেমেলছবোৰৰ কাৰণে, নিজৰ বেলেগ বেলেগ প্ৰজাতিক জন্ম দিয়াৰ কাৰণে, নিজকে ইভলভ কৰাৰ কাৰণে। আৰু সেইটোৰ পৰা লৈ পেলাই ইমান বেছি জন্তু মানে ইভলভ হোৱা ষ্টাৰ্ট হৈ গ'ল। আমি আজি মানুহ পৃথিৱীত থাকো, নানা ধৰণৰ জীৱ জন্তু আছে, কুকুৰ, মেকুৰী, বাঘ, ছাগলী, এইবোৰ বস্তু ষ্টাৰ্টিং হৈছিল সেই সময়তে চেন'জয়িক এৰাত। আৰু ইভলভ হৈ ইভলিউচন হৈ আজি আমি পৃথিৱীত এক্সিষ্ট কৰো। তো এইটোৱে আছিল গোটেই মানে পৃথিৱীৰ ইতিহাসটো। পৃথিৱীত মানে আমি এইটো কথা গম পাওঁ যে পৃথিৱীত বেলেগ বেলেগ টাইম পিৰিয়ড আছিল, প্ৰত্যেকটো টাইম পিৰিয়ড বা প্ৰত্যেকটো এৰা এটা মাছ এক্সটেনশ্যনেৰে শেষ হৈছে, বহুত ডাঙৰ ধামাকা। আৰু সেই ধামাকাটোত প্ৰায় লাইফ অলমষ্ট শেষ হৈ গৈছে পৃথিৱীৰ পৰা। কিন্তু এই চবৰ ভিতৰত কিছুমান এনেকুৱা অৰ্গেনিজমছ আছিল যিয়ে নিজকে ছাৰ্ভাইভ কৰিব শিকি গৈছিল, কিবা কৰি নিজকে বচাই লৈছিল, আৰু সিহঁতক লৈ পেলাই এটা নতুন এৰা ষ্টাৰ্ট হৈ গৈ থাকিল। আৰু তাৰে ফলত আজি আমি চববোৰ ইমান নানা ধৰণৰ বস্তু, আমি নানা ধৰণৰ জীৱ জন্তু পৃথিৱীত এক্সিষ্ট কৰো। তো ইয়াৰ পৰা আমি আৰু এটা কথা শিকিব পাৰো যে
প্ৰকৃতিয়ে নিজৰ ভয়ানক ৰূপটো যেতিয়া তেতিয়া দেখুৱাই দিব পাৰে যদি আমি প্ৰকৃতিৰ কেয়াৰ নকৰো তেতিয়াহ'লে টেকনলজিতে মাত্ৰ বিজি হৈ থাকো তেতিয়াহ'লে এনেকুৱা এদিন আহিব য'ত আৰু এটা মাছ এক্সটিংশন হৈ যাব আজিৰ পৰা বহুত বছৰ পিছত তেতিয়া চাগে মানুহক লৈ পেলাই যিমানবোৰ জীৱ-জন্তু পৃথিৱীত আছে সব সদায়ৰ কাৰণে শেষ হৈ যাব নাইকিয়া হৈ যাব তো তাৰ কাৰণে আমি প্ৰকৃতিক ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা হৈ গৈছে তো এইটোৱে ক'ব লাগিছিল এই ভিডিঅ'টোত যদি ভিডিঅ'টো আপোনালোকক চাই ভাল লাগিছে তলত কমেণ্ট বক্সত জনাব নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম